ক্লিনিক্যাল এষ্টাব্লিশমেণ্ট চাৰ্টিফিকেট আছে হয় ক্লিনিক্যাল এষ্টাব্লিশমেণ্ট আৰু আমাৰ বায়োমেডিকেল এষ্টাব্লিশমেণ্ট সেইটো কাৰণে এতিয়া আমি ৰিসেন্টলি এপ্লাই কৰিছো এতিয়ালৈকে মানে হাতত পোৱা নাই 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 ট্ৰেড লাইসেন্স আছে নাই লোকেল ষ্টাৰ্ট কৰা নাই ৱাৰ্ড কমিশনাৰৰ কিবা লৈছে নাই তেনেহ'লে কি লৈছে আপুনি এতিয়ালৈকে মেণ্টেল হেল্থ কেয়াৰ এক্টৰ যোনটো নেকি চাৰ্টিফিকেট লাগে সেইটো লৈছে হয়। ক'ত আছে ইনস্পেকশ্যন ৰিপৰ্ট লৈছে নাই লোৱা ইনস্পেকশ্যন নোহোৱাকে আপোনালোকে কেনেকে ৰিহাব খুলি দিছে আমি খোলা নাই এতিয়া খোলা নাই নহয় আপোনালোকে বৰ্তমান আমি সব ৰেডি কৰি দিছে আমি আপোনালোকে ready ৰেডি কৰি কৰিছো। দিছে আমি first- আপোনালোকে 2 তাৰিখে অলৰেডি ৰুম লৈছে বিল্ডিং লৈ লৈছে building লৈছে। সব ৰেডি হৈছে আপোনালোকৰ ইয়াত নহয়, অলৰেডি মই পেশেন্ট আছে কৈছো, মই কৈছো। 4জন বা 8জন পেশেন্ট আছে নাই। আপোনালোকৰ পেশেন্ট আছে মিছা কথা নক'ব পেশেন্ট আছে নাই। নহলে আপোনালোকৰ ষ্টাফ কিয় 5জন আছে যদি পেশেন্ট নাই কিয় এইকেইজন আমাৰ নিজৰ মানুহ আমি নহয় তেওঁলোক ষ্টাফ হয় ষ্টাফ হয় তেওঁলোকে কৈছে কথা পাতিছো তেওঁলোকে ক'লে মানে তেওঁলোকৰ মই ডিটেইলছটো লৈছো ক'ত ক'ত ঘৰ আছে তেওঁলোকৰ গোটেইখিনি ল'লো তেওঁলোকে কৈছে ষ্টাফ গতিকে আপুনি কওকচোন নাৰ্ছ কেইজন আছে আপোনাৰ আপুনি এৰেঞ্জ কৰি দিছে ডক্টৰ নাৰ্ছটো এজনো দেখা নাই আমি নাই মই কৈ আছো আপুনি চকীদাৰ কোন আছে ক্লিনিক্যাল এষ্টাব্লিশমেণ্টৰ কাৰণে ঘৰৰ যোনটো পৰিৱেশ ঘৰৰ যোনটো সাইজ ডায়াগ্ৰাম সেইটো প্ৰয়োজন তো আমি ঘৰৰ কাৰণে এগ্ৰিমেণ্ট কৰিবই লাগিব প্লাছ আমাৰ মেডিকেল যোনটো হেৰি কাৰণে বায়োমেডিকেল ৱেষ্টেজৰ কাৰণে তাৰো কাৰণে ঘৰটো দেখাব লাগে আচ্ছা তো সেইটো কাৰণে আপোনাৰ ঘৰটো লৈছো ৰিহাব ৰেজিষ্ট্ৰেশ্যন আপোনাৰ নামত নে হয় আমাৰ আপুনি মানে এই ৰিহাবৰ পৰা ওলোৱা কিমান দিন হ'ল মোৰ টোটেল ক্লিন টাইম হৈছে 3 years 3 ইয়াৰ্ছ হৈছে হয় পুৰা হৈছে নে 3 ইয়াৰ্ছ হয় চিয়াৰ্ছটো আপোনাৰ পুৰা হৈছে হৈছে আপোনাৰ লগত আৰু কোন আছে ইয়াৰ আগত আপুনি ক'ত ট্ৰেইনিং কৰিছে মই গুঞ্জত আছো আচ্ছা আপোনাৰ 2 years 7 months হৈ গ'ল 3 বছৰ হ'ব আৰু ৰিহাবত আছিলে হয় ৰিহাবত মই গুঞ্জত আছো 3 বছৰৰ আগতো কৰিবই নোৱাৰে আপুনি হয় মানে এই যে এখেতৰ ল'ৰাজন বহি আছে এখেতৰ কিন্তু পেচেণ্ট এই ল'ৰাজন নোহোৱাকৈ মানে এতিয়া ৰেজিষ্ট্ৰেশ্যন আমি কৰিহে আছো এতিয়ালৈকে আমি ৰেজিষ্ট্ৰেশ্যন এতিয়ালৈকে কমপ্লিট হোৱাগৈ নাই আৰু ৰেজিষ্ট্ৰেশ্যন হ'লে আমি তাৰপিছতে অপেনিং কৰিম এতিয়ালৈকে আমি অপেনিং কৰা নাই এছএমইৰ মতে আমি কৰিবলৈ যিমান পাৰোঁ চেষ্টা কৰিছো যাৰ কাৰণে এতিয়ালৈকেতো আপোনালোকৰ 3টা চাৰ্টিফিকেটৰ প্ৰয়োজন এটা হাতত পোৱা নাই চাব আকৌ ষ্টাফৰ যিখিনি প্ৰয়োজন ষ্টাফটো পোৱা নাই আপোনালোকে কিমান ষ্টাফ লাগে আপুনি কওক চকীদাৰ লাগে একাউণ্টেণ্ট কোন আছে 25 পেচেণ্টৰ একাউণ্টেণ্ট কোন আছে কমচে কম 25 জন একাউণ্টেণ্ট কোন আছে সেইটোৱে কৈ আছো বৰ্তমান আমি এপইণ্ট কৰি কৰি গৈ আছো লাহে লাহে এজন এজনকে আৰু মেইন কথাটো হৈছে ঘৰটো এতিয়া নগাঁও টাউনৰ ভিতৰত ঘৰ এটা পাবলৈ ফাৰ্ষ্ট কথা বহুত টান যোনটোৰ আণ্ডাৰত ক্লিনিকেল এষ্টাব্লিছমেণ্টটো প্ৰপাৰ হ'ব যাৰ কাৰণে প্ৰথম আমি ঘৰটো লৈছো আৰু ঘৰটো লৈ পেলাই তাৰ আণ্ডাৰত আমি জোখখিনিতে দিম জোখমাখখিনি দি ফাৰ্ষ্টত বায়োমেডিকেলৰ কাৰণে দিম এইটো উইকৰ ভিতৰতে হেৰি পেচেণ্ট নাই তেন মেডিচিন মেডিচিন আছে নহয় মেডিচিন আছে এইকেইজনৰ প্লাছ বিচনা আছে ইয়াত অলৰেডি বিচনা টিচনা চব আছে পেচেণ্টো আছে কিন্তু আপোনালোকে পেচেণ্ট ৰাখিছে আমাৰ একো ক'বলগীয়া নাই বা তেওঁলোকৰ ক'বলগীয়া নাই পেচেণ্ট আছে পেচেণ্ট ভিতৰত মানে অৱস্থা জানকা মানে পেচেণ্ট আছিলে এতিয়া বাহিৰত ৰখাই তেওঁৰ ভিতৰত অহাৰ কাৰণ আছিলে যে আহি পেলাই পেচেণ্টটোক ওলাই দিছে আৰু আমাক কৈছে 5 মিনিট পিছত গৈ পেলাই যে আমাৰ ডকুমেণ্টছ খিনি ৱালত লগোৱা আছে যদি আপোনালোকে ভিতৰত আহে চাব পাৰে লগে লগে যদি আমাক কি কথাখিনি ক'লে হয় যে ডকুমেণ্টছ খিনি তাত অফিচত লগোৱা আছে আপোনালোকে আহক আমাৰ অফিচত চাওক ডকুমেণ্টছ খিনি আৰু আপোনালোকক দেখাব খুজি এইটো কাউণ্টাৰটো চাওক এইটো কি ৰানিং কাউণ্টাৰ নহয় নেকি আৰু ইয়াত মেডিচিন বুক যিমানখিনি আছে চব ইয়াত এৰেঞ্জ আছে আমি এইটো উইকৰ ভিতৰতে মিছা কথা কোৱাৰ কোনো কথাই নাই